Hi friends, welcome to my channel. আপোনালোকৰ কি খবৰ বাৰু মোৰতো আজি তামাম কাৰণ কিহৰ কাৰণে দাদা আজি ৰিং চেৰিমনি আছে আৰু আমি গৈ আছো এতিয়া নগাঁও মই তেজপুৰৰ পৰা ওলাই মেলি ৰেডি হিহত জামুগুৰিৰ পৰা আহি আছে আমি এতিয়া পোনাই পোনাই যাম নগাঁও ৰিং পিন্ধাই লৈ আহিম এই ৰিং পিন্ধাই লৈ নাহো বিয়া আছে ৰিং চেৰিমনিহে আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই আহি পেলাই দাদাহঁতক মিছন চাৰিআলিতে লগ পালোঁ আৰু মিছন চাৰিআলি লগ পাই পেলাই এই হোটেলত সোমাইছোঁ মিঠাই কেইটামান লৈ লওঁ বুলি আৰু এয়া আমি কেফত আহি গ'লোঁ এয়া কেফৰ পলিথিন দেখিছে চাগে কইনা ঘৰলৈ বুলি অলপ লৈ লওঁ মিঠাই একদম পূৰা লৈ ল'লোঁ মিঠাই এতিয়া গৈ থাকোঁ ব'লক আমি হোটেলৰ পৰা মিঠাই চিঠাই ল'লোঁ লৈ পেলাই এয়া গাড়ীত বহিলোঁহি আৰু এতিয়া গাড়ী চলাবলৈ আৰম্ভ কৰিছে এতিয়া গৈ থাকোঁ ব'লক এই গৈ আছো পোৱাগে নাই বাৰু এইটো পিতাই চাই লওক ভালদৰে ইয়াক আৰু দৰাটো এতিয়ালৈকে দেখুৱাই নাই চাগে ন দৰাটো দেখুৱাই আহিলো এইটো দৰাটো চাই লওক বহুত ভাল লাগিছে আজি কোন কোন গাড়ীখনত আছে আপোনালোকক দেখুৱাইছো ৰখক এজনী জেঠাই আৰু এজনী মানুহে আৰু এজনী লাঠি লাভ কৰিছে মোক কৰি আছে আৰু ইয়াত দৰা কেনেকৈ এতিয়া ইমান ফূৰ্তি আৰু বিয়াত কেনেকুৱা লাগিব আমি এতিয়া বিশাল ব্ৰহ্মপুত্ৰ কলীয়া ভোমোৰা দলঙৰ ওপৰেদি গৈ আছো এই চাওক না ভিউটো ইমান মজা লাগিছে চাওক না ইয়াৰ পৰা সেয়া চাওক না কি মজা লাগিছে ন সঁচাকে বহুত ভাল লাগিছে নগাঁও পাই গ'লোহি আমি কি মজা লাগিছে কোনোবা যাব নেকি আহক ৰিং চেৰিমনি দাদা আহক এইফালে দিনে যায় শংকৰদেৱৰ জন্মস্থান বৰদোৱা পাই গ'লোহি ইয়াত আমি সকলো গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া সকলো নামি পেলাই এইফালে দিনে যাব লাগিব এতিয়া ৰাস্তাটো সেই মানে গাড়ী নোসোমাই সেইকাৰণে ঠেক হয় একদম পূৰা স্পীডত গৈছে ক'বই নোৱাৰে দেখিছে নাই পূৰা ফূৰ্তি আঙুঠি পিন্ধাব আহিছে যে আৰু এটা যোৱাই এইটো যোৱাই আহি পোৱাৰ লগে লগে ৰাইজৰ সকলো নিয়ম কানুন সেয়া কৰি আছে দুই পক্ষৰ মাজত আৰু তাৰপিছতে আমি ভিতৰলৈ সোমাই যাম এতিয়াই এয়া ভিতৰলৈ সোমাই যাওঁ আৰু গৈ আছোঁ দৰা ক'বই নোৱাৰে একদম পূৰা ফূৰ্তি বিয়া পাতিব আৰু এয়া আমাৰ ফালৰ মানুহ আৰু এইফালে কইনা ঘৰৰ কেমেৰামেনে দেখোন তামাম ফটো উঠাই আছে সেই কেমেৰামেন বাহিৰত এয়া ৰাইজৰ নিয়ম কানুন চলি আছে দুই পক্ষৰ মাজত আৰু এতিয়া আমি ভিতৰৰ পৰা আহোঁ ব'লক ভিতৰত সোমোৱাৰ লগে লগে একদম পূৰা বিয়াহে লাগিছে ইমান ধুনীয়াকৈ সজাই থৈছে বম লাইট লগাই থৈ দিছে কেমেৰাৰ কাৰণে এয়া চাওক না ডাঙৰ লাইট লগাই থৈ দিছে আৰু আমি কইনাজনী চাই আহোঁগৈ নেকি দৰাই চায়ে আহিলেগৈ এয়া দৰাই ভিতৰৰ পৰাই আহিছে চাওক না এইজনী কইনাক পূৰা হাঁহি আছে দেখিছে নাই আৰু এইজনী কইনাৰ বায়েক হয় দেই চিনাকি কৰি দিছোঁ আৰু আজি ৰিং চেৰিমনি মানে বিয়াহে লাগিছে দেখোন চবেই যিটো উখল মাখল পৰিৱেশ আৰু ইমান ধুনীয়াকৈ কেক চেক কাটিব নেকি হেই এয়া কইনা ওলাই মেলি আহি পেলাই আমাৰ গোপিনীৰ মাজত বহি আছে আৰু সকলো আহি পেলাই বহিছে এতিয়া ফটো উঠিব এয়া কেমেৰামেনে একদম পূৰা ফটো তুলিব ধুনীয়াকৈ একদম এই ধুনীয়া ছোৱালীকেইজনী সেইকণতে ৰৈ আছে এই লাজে লাগিছে মোৰ দেই ব'লক তেতিয়াহ'লে বাহিৰলৈ যাওঁ দেই লাজ লাগিছে এইকণতে চব ছোৱালী আছে ৰ'ব আপোনালোকৰ ওচৰৰ পৰা বস্তু এটা দেখুৱাই লওঁ আঙুঠি দুটা অলপ চাই দিয়কচোন এই আঙুঠিকেইটা দেখুৱাই লওঁ মোক এই দুটা এইটো দৰা আঙুঠি আৰু এইটো কইনাৰ আঙুঠি এতিয়া ৰাইজক সাক্ষী কৰি পিন্ধাব আমাৰ কইনাজনীৰ পৰা কেনেকুৱা লাগিছে সুধি লওঁ ভাল লাগিছে ভয় লাগিছে সেন্দুৰ লৈ যাবা তুমি
ঘৰলৈ বুকুৱে নিদিয়ে জান যাওঁ বুলি তোমাক যাবলৈ শিৰতে সেন্দুৰ লৈ যাবা তুমি আনৰ ঘৰলৈ বুকুৱে নিদিয়ে জান যাওঁ বুলি তোমাক যাবলৈ কপিবনে হিয়া তোমাৰ দুপৰ দৰা কইনা দুইটাই কেনেকুৱা লাগিছে বাৰু ইয় লাগিছে আজিৰ পৰা একদম মোৰ বৌ হৈ গ'ল এইটো কইনাৰ বাপেক চাই লওক কইনাৰ বাপেক কেনেকুৱা লাগিছে নিজৰ ছোৱালীজনী ভাল লাগিছে আৰু এনেকুৱা এটা সৌভাগ্যখন সদায় ভালেই লাগে আশা কৰিছোঁ সিহঁতবিলাকৰ আগন্তুক সুখৰ হওক মধুময় হওক তাৰে কামনা কৰিছোঁ হয় একদম পূৰা ব্যস্ত চব ব্যস্তই হৈ আছে ফাইনেলি ৰাইজৰ যিখিনি কাম আছিলে সেইখিনি সমাধান হৈ গ'ল এতিয়া এই ভিতৰে বাহিৰে চবতে খালি ফটো উঠাত ব্যস্ত সকলো আৰু মোৰতো পেটে মাতি দিছেগৈ ভোক লাগি গৈছেগৈ তাকে কেতিয়া হয় আহক এই ভোক লাগিছে এইকেইটা অৰিজিনেল নে ডুপ্লিকেট সেই পিটিকি পেলাই চাই লওঁ ৰখকচোন এইকেইটা প্লাষ্টিকৰহে দেখোন এটাও ইমান ধুনীয়া ধুনীয়াকৈ পকি আছে বোলো খাবই পাৰিম ভোকেই লাগি গৈছে কিন্তু নাই নহ'ব ঐ মই ভিতৰত চাই আহোঁগৈ ৰখাছোঁ খোৱা বোৱা কি ব্যৱস্থা হৈছে দেই তোমালোক বহি থাকা অঁ ভিতৰত খোৱা বোৱাৰ ব্যৱস্থা চলি আছে এই ৰখক আগতেই খাই দিলা যে মই এডভান্স আজি এডভান্স পূৰা ন ৰিং চেৰিমনি ইয়াৰ কিন্তু আগতে তাৰ ভোকটোহে বেছিকৈ লাগিলে মই কোমল চাউল দৈ কেইটামান খালোঁ কিন্তু কোমল চাউল দৈ মই খাই ইমান ভাল নাপাওঁ সেইকাৰণে ভাতৰ খবৰটোকে লৈ আহোঁগৈ ৰখক এইফালে ভাত বনাই আছে ইয়াত পূৰা খানা বনাই আছে খানা হৈছে নাই খানা হৈছে একদম পূৰা ৰেডি মানুহ বহাব পাৰি হেনো আৰু এইবিলাক ৰিং চেৰিমনি হওক বা যিয়ে নহওক ফটোটোৱে মেইন নহয় জানো ফটো উঠিবলৈ এতিয়া গৈ আছোঁ ধুনীয়া এটা ঠাইলৈ দৰা কইনা দুইটাই ফটো উঠিব সেইকাৰণে গৈ আছোঁ ব'লক আপোনালোককো নিম আমি এতিয়া গাড়ীত গৈ আছোঁ এই কিবা জাচিংফা বুলি ঠাই এডোখৰ আছে ধুনীয়া প্লেচ সেইকাৰণে তাত ফটো আমি পাই গ'লোহি জাচিংফাই কিন্তু মই আজিলৈকে ইয়ালৈ অহা নাছিলোঁ বাৰু এইফালে দিনে সোমাই যাব লাগিব এতিয়া গৈ থাকোঁ ব'লক আমি আমি আহি পেলাই পাই গ'লোহি ইয়াতে টিকেট কাটি পেলাই হেনো সোমাব লাগিব ইয়াত টিকেট কাটিব গৈছে দাদা আৰু ব'লকচোন আমি সুধি লওঁ কিমাননো দাম ইয়াত 10 টকা হ'বলা পাৰ সকলোৰে এজনৰ 10 টকাকৈ লয় আৰু কেমেৰা নিদিলে এক্সট্ৰা 10 টকা অনলি ইয়াত কেমেৰা নিলে আকৌ হেনো 200 টকা ইয়াত লিখা আছে ইফালে 50 টকা চব ফটো একদম পূৰা ফটো উঠাত ব্যস্ত পূৰা বম ফটো উঠিব আজি একদম তামাম জেগাত আহিছে এয়া চাওক গোটেই ভিউটো চাওক আপোনালোকৰ ভিতৰলৈকো লৈ যাম ব'লক ভিতৰতো দেখুৱাই ফটো উঠিবৰ কাৰণে বম ধুনীয়া প্লেচ ৰে চাওক না চাওক কি ধুনীয়া প্লেচ চাওক না মোৰ পিছ চাইডে ইহঁতে পূৰা ফটো উঠাত ব্যস্ত কেনেকুৱা পজ দি ফটো উঠাত ব্যস্ত চাওক না আজি প্লেচটো দেখুৱাম আপোনালোকক এই ধুনীয়া প্লেচত আহিছোঁ একদম মজা লাগিছে ইয়াৰ ভিতৰত থকা খোৱাৰ ব্যৱস্থা আছে এয়া চাওক ঘৰবোৰ ধুনীয়াকৈ ইয়াত এইখন ৰেষ্টুৰেণ্ট হয় আৰু এয়া চাওক চকী টকীত কেনেকৈ বাহিৰত বহি পেলাই আপুনি খানা চানা খাব পাৰে ধুনীয়া ফটো নিকনৰ কেমেৰা আৰু এইফালে ফটো পূৰা এই ফুলফাল লৈ পেলাই বম ফটো উঠি আছে ইহঁতে আৰু মইনো কাক দিম আৰু ইয়াকে দি দিওঁ আৰু ন ফুলফা ল তয়ে ল আৰু মোৰ ফালৰ পৰা ধুনীয়াকৈ তোৰ লগতে এখন ফটো উঠোঁ আৰু ইহঁতে চবেই উঠিয়ে আছে ধুনীয়া ফটো আমি যামগৈ গাড়ীত বহোঁ আৰু যাওঁ সকলোৱে খাই বৈ ৰেডি আমি অহা অকণমান দেৰি হ'লে ইয়াত দৰা কইনাৰ লগতে একেলগে গোটেইখিনিয়ে বহিছোঁ আৰু ভাত সাজ খাম বুলি ধুনীয়াকৈ আৰু ইয়াত খানা সানি আছোঁ আৰু এটা হাতে ভিডিঅ' কৰি আছোঁ এইটো খাব নেকি আপোনালোকে
খাই বাৰু কেনেকুৱা পায় আৰু এয়া মাংস খাচী মাংস একদম পুৰা এতিয়া কইনাই সেয়া সকলোকে চিনাকি দি আছে এজন এজনকৈ সকলোকে সেয়া ভৰিত সেয়া কৰি পেলাই চিনাকি দি আছে আৰু নৌবৰ ঘাটত চিনাকি দিছে আৰু মোৰ পৰা কেতিয়া পাল পৰে ৰখকচোন বাৰু ফাইনেলি মোকো চিনাকিটো দিলে আৰু লৈছোঁ দেই কৃষ্ণ কৃষ্ণ কিবি নিয়ম চিয়ম আছিলে সেইকাৰণে এইবিলাক দিছে আৰু প্ৰেজেণ্ট চেজেণ্ট আৰু এয়া ঘৰা ঘৰি যোৱাৰ আগত সকলোৱে ফটো একপি উঠি লৈছে কইনাৰ লগত দৰাৰ লগত আৰু ই কেমেৰামেনেটোতো পূৰা কেমেৰা মাৰি আছে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো বাই বাই আজিলৈ বাই বাই